मोसौखौ दसथा सोना लाबोनांगौलै थिग दं माब्लाबा थांगोन ओइ भाइ কি এই বস্তাত কি আছে দিস ইজ নন কাউ এনিমেল নন কাউ এনিমেল কি নন কাউ এনিমেল নন কাউ এনিমেল মানে অগুরু জন্তু চাওঁ কি অগৰু জন্তু হট এইটো দেখোন ছাগলীহে এইটো ছাগলী হে গৰু নহয় এই কাৰণে অগুরু জন্তু হয় কি ধৰণৰ মানুহে কি ধৰণৰ মানুহ মানে আপোনাৰ কি নাম আপোনালোকে কি মানুহ আমিতো ৰিপৰ্টাৰ ৰিপৰ্টাৰ কোনটো চেনেলৰ মই বড়োলেণ্ড নিউজৰ এখেত মই একালব্য বাতৰিৰ এশলব্য আপোনাৰ নাম কি মোৰ নাম মুকুল দাস এশলব্য দেখোন আমি আজিলৈকে শুনিয়ে পোৱা নাই ক'ত আছেনো হেড অফিচ হেড অফিচ গুৱাহাটী গুৱাহাটীত এটা কাম কৰ ছাৰ সাংবাদিক ছাৰ যদি সোনকালে জনপ্ৰিয়তা অৰ্জন কৰিব খুজিছে বড়োবিলাকৰ বিৰুদ্ধে লিখি থাক সোনকালেকে জনপ্ৰিয় হ'ব কালিয়ে নাম হৈ যাব কি নাম কৈছিল আপোনাৰ মোৰ নাম মুকুল দাস আপোনাৰ মোৰ নাম হিৰণ্য দাস হিৰণ্য দাস তাৰ মানে অবৰ কি ফাংফুং ল'ৰা হে এইবিলাক কি বড়ো অবড়ো কি কথা কয় হে? তাকেইতো আপোনালোকে যে লিখে অবৰ বুলি বাতৰি কাগজত মুকুল দাস হিৰণ্য দাসক আপোনালোকে যে লিখে বাতৰি কাগজত অবৰ বুলি গতিকে ছাগলটো কি গৰু নহয় অগৰু জন্তু বুলি আমিও ক'ব পাৰোঁ হয় না নহয় আৰু ধৰি লোৱা এটা ঘটনা কালি যদি আপোনাক মাৰা হয় কি বুলি ক'ব কি লিখিব আপুনি হিৰণ্য দাসক মাৰা বুলি ক'ব নাইবা ৰিপৰ্টাৰ এজন মাৰিছি বুলি ক'ব ইমান ভালকে ক'ব না আৰু কিনো ক'ব নহ'লে মিছা কথা আমি দেখোন পেপাৰবিলাকত নিউজবিলাকত দেখোন অবৰক হত্যা কৰা বুলিহে দেখা পায় হেই হয় কেমেৰাটো হেই 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 বা কি মানুহ ছাৰ বলক বৰ ফাল্টু ল'ৰা হে এই দুটা বাপৰে বাপ বাপৰে বাপ বলক ছাৰ, মানে বলক, সাংঘাতিক উঠক রিপোর্টার যিমান রিজার্ভ আছে সব মুসলিম বইতো শালা খালি একদিন হলেও আমি মুসলিম আর বড় লোক হই সারা অসমকে একদিন হলেও শাসন করিমে আমি রাহুল মুখ শুনিছো আমি চিফ মিনিষ্টাৰ হ'ম হানি বালেক ডিপুটি চিফ মিনিষ্টাৰ কৰিম আংলাই নং পিজাব্ৰা করিয়া তুনে সব করছে গন্ডগোল মাকা যেমান গরম গরম লিখলেও নাই কাম নাই লিখি থাক দিগদারে করবো নেকি সাংবাদিকবিলাক তাপ কৰা বুলি মেণ্ডেলা